নমস্কাৰ বন্ধু-বান্ধৱীসকল, প্ৰয়াসী অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ অসম তথা ভাৰতৰ ভূগোলৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, তলৰ কোনখন তৈলক্ষেত্ৰ নহয়? ইয়াৰ অপশ্যনবোৰ দেখা পাইছে লিডু, নাহৰকটীয়া, মৰাণ, গেলেকী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ক ইজ দ্য কাৰেক্ট আনচাৰ, লিডু। লিডু হৈছে এখন কয়লা খনি। নেক্সট কুৱেশ্যন, আদামছ ব্ৰিজ কোন দুখন ৰাষ্ট্ৰৰ মাজত অৱস্থিত? ভাৰত আৰু শ্ৰীলংকা, ভাৰত আৰু আফগানিস্তান, ভাৰত আৰু পাকিস্তান, ভাৰত আৰু বাংলাদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ক, ভাৰত আৰু শ্ৰীলংকা। আদামছ ব্ৰিজ ভাৰত আৰু শ্ৰীলংকাৰ মাজত আছে, যিখনক আমি ৰাম সেতু বুলিও কওঁ। নেক্সট কুৱেশ্যন, ভাৰতীয় মানসময় IST আৰু গ্ৰীণহাউছ মানসময়ৰ GMTৰ মাজত প্ৰভেদ হ'ল 5 ঘণ্টা, 5 ঘণ্টা আৰু 30 মিনিট, 6 ঘণ্টা 30 মিনিট, 6 ঘণ্টা 15 মিনিট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ ইজ দ্য ৰাইট আনচাৰ, 5 ঘণ্টা আৰু 30 মিনিট। নেক্সট কুৱেশ্যন, সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত? অপশ্যনবোৰ দেখা পাইছে ছিকিম, ভূটান, নেপাল নে পশ্চিমবংগ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ গ, নেপাল। নেক্সট কুৱেশ্যন, ফাৰাক্কাৰ পাছত গংগাৰ মূল সুঁতিটো বাংলাদেশত প্ৰৱেশ কৰে আৰু তাৰ নাম কি? ফাৰাক্কাৰ পাছত গংগাৰ মূল সুঁতিটো বাংলাদেশত প্ৰৱেশ কৰে আৰু তাৰ নামটো কি? ইয়াৰ অপশ্যনবোৰ দেখা পাইছে কেন, বেটুৱা, পদ্মা নে হুগলী। এইটো খুবেই সহজ প্ৰশ্ন, আপোনালোকে নিশ্চয় গম পাইছে। ইয়াৰ উত্তৰটো কি হ'ব? গ, পদ্মা, কাৰণ গংগাৰ আন এটা নাম কি? পদ্মা। নেক্সট কুৱেশ্যন, ভাৰতৰ মানসময় নিৰূপক দ্ৰাঘিমা ৰেখাডাল কোন চহৰৰ মাজেৰে গৈছে? তলৰ কোনখন চহৰৰ মাজেৰে গৈছে? আৰু অপশ্যনবোৰ দেখা পাইছে পুৰী, কোভালম, দ্বাৰকা নে এলাহাবাদ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ঘ, এলাহাবাদ। নেক্সট কুৱেশ্যন, 200 চেণ্টিমিটাৰ বৰষুণ, 20 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা আৰু নলা নৰ্দমাৰ ভাল ব্যৱস্থা থকা মাটি কি খেতিৰ বাবে উপযুক্ত? ইয়াৰ অপশ্যনবোৰ দেখা পাইছে ধান, চাহ, কফি নে ৰবৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ, চাহ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যত বাঘৰ জনসংখ্যা আটাইতকৈ বেছি? অপশ্যনবোৰ দেখা পাইছে হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, পশ্চিমবংগ নে তামিলনাডু। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত ভাৰতৰ ভিতৰত আটাইতকৈ বেছি বাঘ আছে। নেক্সট কুৱেশ্যন, ৰাজস্থানৰ মাউণ্ট আবু কিহৰ বাবে বিখ্যাত? এণ্ড অপশ্যনছ আৰ পাহাৰীয়া পৰ্যটন কেন্দ্ৰ, দিলৱাৰা মন্দিৰ, শীতল জলবায়ু নে এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ, দিলৱাৰা মন্দিৰ। ৰাজস্থানৰ মাউণ্ট আবু দিলৱাৰা মন্দিৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, আমুল সমবায় দুগ্ধ আঁচনি ক'ত অৱস্থিত? অপশ্যনবোৰ আহমেদাবাদ, গান্ধীনগৰ, আনন্দ নে নয়ডা। ইয়াৰ অপশ্যনবোৰ দেখা পাইছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ, গান্ধীনগৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ বেছি মছলা উৎপাদন কৰা ৰাজ্য কোনখন? অপশ্যনবোৰ দেখা পাইছে পঞ্জাৱ, মধ্যপ্ৰদেশ, গুজৰাট, কেৰেলা। আৰু মনত ৰাখিব, দক্ষিণ ভাৰতত আটাইতকৈ বেছি মছলা উৎপাদন কৰা ৰাজ্যখন আছে আৰু সেই ৰাজ্যখন কি? অপশ্যন নাম্বাৰ, আপোনালোকে গম পাইছে ইয়াৰ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ ঘ, কেৰেলা। অ'কে। নেক্সট কুৱেশ্যন, ধান খেতিৰ বাবে নিম্নতম কিমান বৰষুণ হ'ব লাগে? 200 চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰ, 400 চেণ্টিমিটাৰ নে 60 চেণ্টিমিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ ঘ, 60 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, লক্ষদ্বীপপুঞ্জ ক'ত অৱস্থিত? অৰ্থাৎ কোনখন মহাসাগৰ বা সাগৰত অৱস্থিত? ভাৰত মহাসাগৰ, আৰৱ সাগৰ, বংগোপসাগৰ নে ভূমধ্য সাগৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব
অপশ্যন নম্বৰ খ আৰব সাগৰ। নেক্সট কুৱেশ্যন, মাউণ্ট জাভো ক'ত অৱস্থিত? অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম নে কাৰ্বি আংলং? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ নাগালেণ্ড। মাউণ্ট জাভো নাগালেণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যন, কাকবৰা কোনখন ৰাজ্যৰ এটা প্ৰধান ভাষা? মণিপুৰ, ত্ৰিপুৰা, অসম নে মিজোৰাম? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ খ ত্ৰিপুৰা। নেক্সট কুৱেশ্যন, কালাহাৰী মৰুভূমি অৱস্থিত দক্ষিণ আমেৰিকাত, আফ্ৰিকাত, উত্তৰ আমেৰিকাত নে অষ্ট্ৰেলিয়াত? আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ ঘ অষ্ট্ৰেলিয়াত। নেক্সট কুৱেশ্যন, কোনবিধ পণ্য শস্য নহয়? কোনবিধ পণ্য শস্য নহয়? ইয়াৰ অপশ্যনবোৰ দেখা পাইছে কপাহ, কুঁহিয়াৰ, বাদাম নে ধপাত? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব ক বাদাম। বাদাম পণ্য শস্য নহয়। নেক্সট কুৱেশ্যন, তলৰ পৰ্বতমালাৰ কোনখন আটাইতকৈ পুৰণি? অৰ্থাৎ আটাইতকৈ পুৰণি পৰ্বতমালা কোনখন? হিমালয়, আৰাৱলী, সাতপুৰা নে নীলগিৰি? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায়বোৰ এক্সামত আহিছে আগতে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ আৰাৱলী। আৰাৱলী পৰ্বতমালা আটাইতকৈ পুৰণি পৰ্বতমালা। নেক্সট কুৱেশ্যন, দক্ষিণ পশ্চিম মৌচুমী ভাৰতত কেতিয়া শেষ হয়? ডিচেম্বৰত, অক্টোবৰত, নৱেম্বৰত নে জুলাইত? আৰু এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ক নৱেম্বৰত। দক্ষিণ পশ্চিম মৌচুমী ভাৰতত নৱেম্বৰ মাহত শেষ হয়। নেক্সট কুৱেশ্যন, তলৰ কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে? ডুৰাণ্ড লাইন, মেকমোহন লাইন, ষ্টেফৰ্ড লাইন নে ৰিফ্ট ভেলী? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ খ মেকমোহন লাইন। নেক্সট কুৱেশ্যন, এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? নগাঁও, তেজপুৰ, বাংগালোৰ নে টুকুলাই? আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ ঘ ইজ দ্য কাৰেক্ট আনচাৰ, যোৰহাটৰ টুকুলাইত অৱস্থিত। নেক্সট, বোকাৰো তীখা উদ্যোগ কোনখন ৰাজ্যত অৱস্থিত? উৰিষ্যা, মধ্যপ্ৰদেশ, তামিলনাডু নে বিহাৰ? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ গ তামিলনাডু। বোকাৰো তীখা উদ্যোগ তামিলনাডুত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰেল দৈৰ্ঘ্যৰ হিচাপত পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ নে দ্বিতীয় সৰ্বোচ্চ নে তৃতীয় সৰ্বোচ্চ নে চতুৰ্থ সৰ্বোচ্চ? আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ খ দ্বিতীয় সৰ্বোচ্চ। নেক্সট, ভাৰতত দুখন ঠাইত ৰেল ইঞ্জিন তৈয়াৰ হয়, এখন হৈছে বাৰাণসী, তেতিয়াহ'লে আনখন কি? কাপুৰথলা, চিত্তৰঞ্জন, আম্বালা নে কোনো এখন নহয়? ইয়াৰ অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ চিত্তৰঞ্জন। ভাৰতত বাৰাণসী আৰু চিত্তৰঞ্জনতে ৰেল ইঞ্জিন তৈয়াৰ কৰা হয়। ইণ্ডিয়ান মিলিটাৰী একাডেমী ক'ত অৱস্থিত? দেৰা, মাউণ্ট আবু, হায়দৰাবাদ নে উধামপুৰ? এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ দেৰা। অ'কে। নেক্সট কুৱেশ্যন, ব্লেক পেগোডা ক'ত আছে? মাদুৰাই, কোণাৰ্ক, খাজুৰাহো নে এটাও নহয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ খ কোণাৰ্ক। ব্লেক পেগোডা আছে কোণাৰ্কত। নেক্সট কুৱেশ্যন, বিজয় স্তম্ভ ক'ত আছে? দিল্লী, চণ্ডীগড়, জয়পুৰ নে আগ্ৰা? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ চণ্ডীগড়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন পৰ্বতত আটাইতকৈ বেছি বৰষুণ হয়? অপশ্যনবোৰ নীলগিৰি, খাচী, সাতপুৰা, পশ্চিম ঘাট। ইয়াৰ পৰা আপোনালোকে গমেই পাইছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা পৰ্বতখন হৈছে খাচী। খাচী, গাৰো, জয়ন্তীয়া মেঘালয় অৱস্থিত, আৰু এই খাচী পৰ্বতমালাতে আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই চেৰাপুঞ্জী। অ'কে। আগতে আছিল মৌচিনৰাম, এতিয়া হৈছে চেৰাপুঞ্জী। আগতে আছিল চেৰাপুঞ্জী, এতিয়া হৈছে মৌচিনৰাম। আৰু ইয়াৰ শুদ্ধটো গম পাইছে খাচী। দুইখন ঠাই খাচীতে অৱস্থিত, খাচী পৰ্বতমালাত অৱস্থিত। নেক্সট, পঞ্জাৱৰ কোনখন ঠাই মোজা প্ৰস্তুত কাৰখানাৰ বাবে বিখ্যাত? ইয়াৰ অপশ্যনবোৰ দেখা পাইছে গুৰদাসপুৰ, অমৃতসৰ, জালন্ধৰ নে
লুধিয়ানা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ লুধিয়ানা। লুধিয়ানা হৈছে মোজা প্ৰস্তুত কাৰখানাৰ বাবে বিখ্যাত। আজিৰ আমাৰ শেষৰ প্ৰশ্নটো হ'ল ভাৰতীয় ৰেল কেইটা সংমণ্ডলত ভাগ কৰা হৈছে? অপশ্যনবোৰ 20, 16, 12 নে 9? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 16। ভাৰতীয় ৰেল সংমণ্ডলক 16টা ভাগত ভাগ কৰা হৈছে। বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল আজিৰ আমাৰ প্ৰশ্ন। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব। আৰু আমাৰ প্ৰয়াস হৈছে আপোনালোকে আগন্তুক যি চাকৰি নিযুক্তি প্ৰক্ৰিয়া আহি আছে তাত যাতে আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে আৰু উত্তীৰ্ণ হ'ব পাৰে। ধন্যবাদ।